নমস্কাৰ ইউজিচি নেটৰ অসমীয়া কাকতখনত লিপি সম্পৰ্কীয় কুৱেশ্যন এটা বা দুটা প্ৰত্যেকখন পেপাৰতে দেখিবলৈ পাওঁ সেয়ে তাৰ পৰা মই বাছি কেইটামান কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছোঁ 2015 বৰ্ষত এটা কুৱেশ্যন আহিছিলে যে সম্পূৰ্ণ অসমীয়া আখৰৰ নিদৰ্শন পোৱা শিলালিপিখন হৈছে তেতিয়া দুটা অপচন আছিলে নগাজৰি খনিকৰ গাঁও পস্তৰ খণ্ডলিপি 2 উমাচল শিলালিপি 3 ডুবি তাম্ৰশাসন আৰু 4 কানাই বৰশীবোৱা শিলালিপি এতিয়া এই চাৰিটাৰ ভিতৰত মই কালি আপোনালোকক কৈছিলোঁ যে কানাই বৰশীবোৱা শিলালিপিখনত কি হৈছিলে ত্ৰয়োদশ শতিকাত আৰম্ভ হৈছিলে আৰু ত্ৰয়োদশ শতিকাত উদ্ধাৰ হৈছিলে আৰু সেইখনেই কি আছিলে প্ৰথম অসমীয়া সম্পূৰ্ণ অসমীয়া আখৰৰ নিদৰ্শন অৰ্থাৎ চৰ্যাপদৰ নিদৰ্শন সেই ত্ৰয়োদশ শতিকাৰ কানাই বৰশীবোৱা শিলালিপিখনত পোৱা গৈছিলে গতিকে উত্তৰটো হ'ব কানাই বৰশীবোৱা শিলালিপি মই দ্বিতীয়টো প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ দ্বিতীয়টো প্ৰশ্ন হৈছে সময় অনুসৰি সজোৱা কুটিল লিপি ব্ৰাহ্মী লিপি গুপ্ত লিপি আৰু কুশান লিপি এতিয়া মই কালি কৈছিলোঁ কোনোবা এটা ভিডিঅ'ত কৈছিলোঁ মই যে অসমীয়া লিপি বুলি ক'বলৈ হ'লে প্ৰথম ভাৰতীয় লিপিৰ পৰা আৰম্ভ হ'ব লাগিব ভাৰতীয় লিপিৰ পৰা আৰম্ভ কৰিহে আমি অসমীয়ালৈ কেনেকৈ পৰিৱৰ্তিত হৈছে সেইটো জানিব পাৰিম গতিকে ভাৰতীয় লিপিৰ অসমীয়া লিপিৰ কথা জনাৰ লগে লগে ভাৰতীয় লিপিৰনো কেনেকৈ উদ্ভৱ হৈছিলে সেইখিনি কথাও আমি জানিব লাগিব ইয়াত দেখিছে সময় অনুসৰি যেতিয়া সজাব দিছে তেতিয়াহ'লে আমি গম পাওঁ যে ব্ৰাহ্মী লিপি প্ৰথম আছিলে ব্ৰাহ্মী লিপি ইয়াত প্ৰথম হ'ব তাৰপিছত কুশান আৰু কুটিল এই শব্দ দুটা আমাৰ খেলিমেলি হয় গতিকে চাই ল'ব যে কুটিলটো আগতীয়া আছিলে কিন্তু কুশানটো আগতীয়া আছিলে কুটিল লিপিৰ পৰা অসমীয়া লিপিৰ উদ্ভৱ হৈছিলে গতিকে ইয়াত হ'ব কুশানটো হ'ব দ্বিতীয় তাৰপিছত হ'ব গুপ্ত লিপি তাৰ পিছতহে হ'ব গুপ্ত যুগৰ পিছত যিটো সিদ্ধ মাতৃকা হ'ল সিদ্ধ মাতৃকাৰ আঞ্চলিক ৰূপকেইটা আছিলে আঞ্চলিক ৰূপকেইটা আছিলে কুটিল শ্ৰীহৰ্ষ আৰু শাৰদা গতিকে ইয়াত কুটিল লিপি একেবাৰে শেষত হ'ব এইটো 2015 বৰ্ষতে আহিছিলে 3 নম্বৰ কুৱেশ্যনটো আমি চাবলৈ যাওঁ এইটো ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ কৈছে এনেকৈ দিয়া হৈছিলে কানাই বৰশীবোৱা শিলালিপি আৰু ইফালে দিছিলে সপ্তম শতিকা উমাচল শিলালিপি চতুৰ্থ শতিকাৰ নিধনপুৰ তামৰফলি পঞ্চম শতিকাৰ নগাজৰি খনিকৰ গাঁও পস্তৰ খণ্ডলিপি ত্ৰয়োদশ শতিকাৰ গতিকে আমি এটা কথা জানো যে আমি যেতিয়া এটা বিষয় অধ্যয়ন কৰোঁ তেতিয়াহ'লে সেই বিষয়টোৰ বিষয়ে যিমানখিনি জানো সিমানখিনি আমি যাতে একেবাৰে খুঁটি নাটি মাৰি আৰম্ভণিৰ পৰা জানো সেইটোলৈ লক্ষ্য ৰাখিব লাগে গতিকে মই কালি যদিও শতিকাৰ গীটাৰ কথা কোৱা নাছিলোঁ ইয়াত মই একেবাৰে শেষলৈ কোনটো শতিকাত কোনখন লিপিৰ উদ্ধাৰ হৈছিলে সেইটো উল্লেখ কৰিছোঁ আপোনালোকে চাব পাৰিব ইয়াত দিছে যে কানাই বৰশীবোৱা শিলালিপি আমি সেইটো কৈয়ে আছোঁ যে সেইটো ত্ৰয়োদশ শতিকাৰ লিপি আছিলে গতিকে সেইটো হ'ব 1টো হ'ব 4 তাৰপিছত আহিলে উমাচল শিলালিপিখন পঞ্চম শতিকাত উদ্ধাৰ হৈছিলে তাৰ পিছত কি হৈছে নিধনপুৰ তামৰফলিখন সপ্তম শতিকাত উদ্ধাৰ হৈছিলে আৰু দ্বিতীয়টো আছিলে নগাজৰি খনিকৰ গাঁও পস্তৰ খণ্ডলিপি এইটো দ্বিতীয় অৰ্থাৎ চতুৰ্থ শতিকাৰ লিপি নিধনপুৰ এই নগাজৰি খনিকৰ গাঁও পস্তৰ খণ্ডলিপিখন কি হৈছিলে চতুৰ্থ শতিকাতে উমাচল লিপিৰ আগতে সেইখন উদ্ধাৰ হৈছিলে কিন্তু কি সত্যেন্দ্ৰনাথ শৰ্মাৰ যিখন অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত তাত কিন্তু এই বিষয়ে উল্লেখ কৰা হোৱা নাই গতিকে মই ইয়াত দিয়া লিষ্টখনত এই নগাজৰি খনিকৰ গাঁৱৰ লিপিখনৰ কথা আপোনালোকে নাপাব চতুৰ্থটো হৈছে এইটো 2015 বৰ্ষত আহিছিলে চতুৰ্থটো হৈছে অসমীয়া লিপিয়ে হিন্দু অক্ষৰ নাম পোৱা যুগটো হৈছে মধ্যযুগ আহোম যুগ প্ৰাচীন যুগ আৰু আধুনিক যুগ গতিকে আমি ক'লোৱে যে এটা কথা যেতিয়া আমি জানো সেইটোৰ বিষয়ে খুঁটি নাটি মাৰি জানিবলৈ যত্ন কৰিব লাগে গতিকে আমি আহোম যুগতনো কি লিপি অসমীয়া লিপিটো কি বুলি জনা হৈছিলে সেইটো আমি জানিব লাগে গতিকে ইয়াত উত্তৰ হ'ব হিন্দু অক্ষৰ বুলি জনা গৈছিলে 2014 বৰ্ষৰ জুনত এই প্ৰশ্নটো অহা দেখা গৈছিলে 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া লিপিৰ বিষয়ে লিখা প্ৰথমজন গ্ৰন্থ প্ৰণেতা ইয়াত আছে উপেন্দ্ৰনাথ গোস্বামী সৰ্বেশ্বৰ কটকী মহেন্দ্ৰ বৰা আৰু নাৰায়ণ দাস
এতিয়া আমি ইয়াত যেনেকৈ যিকোনো এটা কুৱেশ্যন যেতিয়া আমি চাওঁ তেতিয়াহ'লে তাত 4টা অপশ্যন থাকে। সেই অপশ্যনকেইটাৰ কিবা এটা মহত্ব থাকিব লাগিব যাৰ বাবে তাত স্থান পাইছে। গতিকে সেই কুৱেশ্যনটো তেনেকৈ আহিলে, কিন্তু পিছৰ বছৰত সেইজন ব্যক্তিৰ কথা নাহি তাৰে বেলেগ এজন ব্যক্তিৰ অৰ্থাৎ সেই 4 নম্বৰ 4টা অপশ্যনৰ পৰা কোনো অন্য এজন ব্যক্তিৰ কথা আহিব পাৰে। গতিকে এজন ব্যক্তিৰ কথা এটা কুৱেশ্যন চাওঁতে এজন ব্যক্তিৰ কথা মনত ৰখাৰ উপৰি লগতে থকা সেই 3জন ব্যক্তিৰনো কি কাৰণে বিখ্যাত বা তেওঁলোকৰ অৱদাননো কি সেইখিনিও জানিবলৈ যত্ন কৰিব। ইয়াত কি হৈছে, অসমীয়া লিপিৰ বিষয়ে লিখা প্ৰথমজন গ্ৰন্থ প্ৰণেতা হ'ল সৰ্বেশ্বৰ কটকী আৰু তেওঁৰ গ্ৰন্থখন আছিল অসমীয়া প্ৰাচীন লিপি। গতিকে অসমীয়া প্ৰাচীন লিপিখন কোন চনত বা বাকী 4জনে উপেন্দ্ৰনাথ গোস্বামী, মহেন্দ্ৰ বৰা আৰু নাৰায়ণ দাস তেওঁলোকেনো কি গ্ৰন্থ প্ৰণয়ন কৰিছিলে যাৰ বাবে তেওঁলোকক এই কুৱেশ্যনটোত সন্নিৱিষ্ট কৰিছে। গতিকে সেই গোটেই 4জনৰ কথা আমি চালি জাৰি চাব লাগিব। তাৰ পিছৰটো কুৱেশ্যন হৈছে অসমীয়া লিপিৰ স্পষ্ট নিদৰ্শন পোৱা প্ৰথম লিপিখন কি? এই কুৱেশ্যনটো প্ৰায় ঘূৰাই পকাই প্ৰত্যেকখন পেপাৰতে থাকি যে কোনখনত অসমীয়া লিপিৰ স্পষ্ট নিদৰ্শন পোৱা গৈছিলে। এতিয়া দিছে নগাজৰি খনিকৰ লিপি, উমাচল লিপি, কানাই বৰশী বোৱা লিপি, আমতল শিলালিপি। ইয়াত 2013 বৰ্ষত এই প্ৰশ্নটো আহিছিলে। গতিকে আমি এইটো জানোৱে যে 13শ শতিকাত কানাই বৰশী বোৱা লিপিটো উদ্ধাৰ হৈছিলে আৰু সেইটোৱে আছিলে অসমীয়া লিপিৰ স্পষ্ট নিদৰ্শন পোৱা প্ৰথম লিপি। কিয়নো এই কুৱেশ্যনটো প্ৰত্যেকখন পেপাৰতে দিয়াৰ কাৰণটো হ'ল সেই সময়ত কি হৈছিলে, সেই লিপিখনতে কি হৈছিলে, চৰ্যাপদৰ উদ্ভৱ হৈছিলে। 7 নম্বৰটো হৈছে অসমীয়া লিপিৰ আঁতিগুৰি বিচাৰি ওচৰ চাপিব পৰা সৰ্বপ্ৰথম শিলালিপিখন হ'ল 2013 বৰ্ষৰ জুনত আহিছিলে এই প্ৰশ্নটো। কানাই বৰশী বোৱা লিপি, নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি, উমাচল লিপি আৰু নীলাচল কামাখ্যা মন্দিৰ শিলালিপি। এইটো মই কৈছিলোঁ যে 4ৰ্থ শতিকাত নগাজৰি খনিকৰ গাঁৱৰ লিপি উদ্ধাৰ হৈছিলে। গতিকে যদিও উমাচল লিপিক আমি প্ৰথম বুলি সমীক্ষাত্মক ইতিবৃত্তত পাইছোঁ, তথাপিতো কি হৈছিলে 4ৰ্থ শতিকাতে কি হৈছিলে নগাজৰি খনিকৰ গাঁৱৰ লিপিখন উদ্ধাৰ হৈছিলে। গতিকে ইয়াৰ উত্তৰ হ'ব নগাজৰি খনিকৰ গাঁৱৰ শিলালিপি। 8 নম্বৰ প্ৰশ্নটো হৈছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। 1 নম্বৰত দিছে কানাই বৰশী বোৱা লিপি। এই লিপিকেইখন আপোনালোকে ভালকৈ মই ইয়াত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে সেইখনৰ পৰা লিখি ল'ব আৰু কোনটো শতিকাত কোনখন লিপিৰ উদ্ভৱ হৈছিলে প্ৰত্যেকখনৰ মনত ৰাখিব নোৱাৰিলেও কেইখনমান আপোনালোকে মনত ৰাখিব। অৰ্থাৎ প্ৰথম যি 4খন মই মনত ৰাখিবলৈ কৈছোঁ সেই 4খনৰ যদি শতিকাটো একাধিক্ৰমে মনত ৰাখে তেতিয়াহ'লে ইয়াৰ কুৱেশ্যনবোৰ এনচাৰ কৰিবলৈ আপোনালোকৰ সহজ হ'ব। 8 নম্বৰ কুৱেশ্যনটো কৈছোঁ ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। 1 দিছে কানাই বৰশী বোৱা লিপি, তাৰপিছত দিছে 5ম শতিকা, দ্বিতীয়তে দিছে ভাস্কৰ বৰ্মাৰ দুবি শাসন 13শ শতিকা, তৃতীয়ত দিছে উমাচল লিপি 7ম শতিকা, 4 নম্বৰ দিছে বনমাল বৰ্মা দেৱৰ পৰ্বতীয়া তাম্ৰ শাসন 9ম শতিকা। এইটো 2013 বৰ্ষৰ জুনত অহা প্ৰশ্ন আছিলে। আমি ইয়াত চাব লাগিব যে কানাই বৰশী বোৱা লিপিটো কি হৈছিলে। মই বাৰে বাৰে কৈ আছোঁ যে কানাই বৰশী বোৱা লিপি 13শ শতিকাৰ। গতিকে ইয়াৰ এনচাৰ হ'ব এইটো একটো কি হ'ব 13শ শতিকাৰ ক'ত আছে, খটোত আছে। গতিকে 1টো খ হ'ব। তাৰপিছত ভাস্কৰ বৰ্মাৰ দুবি শাসন, মই এনেকৈ মনত ৰাখিবলৈ দিছিলোঁ যে উমাচল, বৰগংগা, দুবি, নিধনপুৰ। উমাচলটো যদি 5ম শতিকাৰ হয় তেতিয়াহ'লে দুবি শাসনটো 7ম শতিকাৰ হ'ব। তাৰপিছত কি থাকিলে বনমাল বৰ্মা দেৱৰ পৰ্বতীয়া তাম্ৰ শাসন, এইটো 9ম শতিকাৰ। গতিকে আমি এটা কুৱেশ্যনৰ যদি 3টা এনচাৰ জানো তেতিয়াহ'লে শেষৰটো শুদ্ধ হোৱাৰে চান্স থাকে। গতিকে মই ইয়াত পৰৱৰ্তী এখন চাৰ্ট সন্নিৱিষ্ট কৰিছোঁ, আপোনালোকে তাৰ পৰা ভালকৈ চাই ল'ব। ধন্যবাদ।